নমস্কাৰ বছৰটো শেষ খবৰ হৈছে 2024ৰ শেষৰ সময়খিনিত আহি পাইছো আৰু যেহেতু আমাৰ 2024 শনিৰ বছৰ আছিল বুলি কোৱা হৈছে প্ৰথমৰ পৰাই গতিকে বহুতৰে জীৱনত মেবি এইটো বছৰ বহুত আপছ এণ্ড ডাউন হৈছে ষ্ট্ৰাগল বেছি হৈছে গা বেয়া হৈছে বা তেনেকুৱা অতিপাত খৰচ হৈছে বহুতৰে হ'ব পাৰে আৰু বহুতৰে হয়তো ভাল গৈছে এইটো বছৰ গতিকে যাৰ ভাল গৈছে তেওঁলোকক শুভেচ্ছা আৰু যাৰ বেয়া গৈছে বা বেয়া যোৱা বুলি অনুভৱ কৰিছে তেওঁলোকলৈকেও কৈছো যে নিশ্চয় বেয়াৰ পিছতটো ভাল আহে নেক্সট ইয়াৰ ভাল হ'ব নিশ্চয় গতিকে আজি কম যে এইটো বছৰ 2024 যেহেতু শনিৰ বছৰ আছিল বুলি কোৱা হৈছে আৰু এই বছৰৰ শেষৰ শনিবাৰ যেটো পৰিছে 28 ডিসেম্বৰ গতিকে 28 ডিসেম্বৰত কৰিব পৰা এটা সৰু বিধি কব বিচাৰিছো যেটোৱে সেই বিধিটোৰ দ্বাৰা আপুনি শনি দেৱতাক গ্ৰেটিটিউড দিব পাৰে আমি ধৰক থ্যাংক ইউ কৈছো তেখেতক যে এই বছৰটো জেনেৰেৰে নহক আমি পাৰ কৰিলো বা এই বছৰটো শেষলৈকে যে আমি ইমান ধুনিয়াকৈ থাকিব পাৰিলো তাৰ কাৰণে থ্যাংক ইউ বুলি কব কাৰণে ভাবি পেলাই হলো আপুনি এই নিয়মটো কৰিব পাৰে শনি মন্দিৰত সন্ধিয়া সাকি সূৰ্যাস্তৰ পিছত মিঠাতেলৰ সাকি বা তিলৰ তেলৰ সাকি কোলা হলিতাৰে আপুনি জ্বলাব পাৰে লগতে শনি সম্বন্ধীয় আপুনি সামগ্ৰী দান কৰিব পাৰে যেনেকৈ তিল হওক কোলা তিল মাটি দাইল তাৰ পাছত আপোনাৰ যিখিনি আমি কোলা কাপোৰ বা নেভি ব্লু কালাৰৰ কাপোৰ দিও শনি দেৱতাৰ কাৰণে ছাতি হওক বা স্যান্ডেল ভৰিত পিন্ধা কোলা স্যান্ডেল সামৰাৰ স্যান্ডেল আপোনাৰ যিকোনো ধৰণৰ শাক বা তেনেকুৱা ধৰণৰ সামগ্ৰী যিবোৰ আমি শনি সম্বন্ধীয় মিঠাতেল এই সামগ্ৰীসমূহ যদি আপুনি সাকিবন্তি জ্বলোৱাৰ পিছত হয় শনি মন্দিৰত ডোনেট কৰক নাইবা যিকোনো দুখীয়া মানুহক ইয়াৰ উপৰি আৰু এটা দিব পাৰে যে যদি আপোনাৰ খুব বেছি বেমাৰ আজাৰ হৈছে তেতিয়া হলে মেডিসিন ডোনেট কৰিব পাৰে দুখীয়া মানুহক গতিকে কৰি চাওক আৰু এই বিধিটোৰ দ্বাৰা বা বিধি বুলি নহয় এইখিনি দ্বাৰা আপুনি শনি দেৱতাক ধন্যবাদ জনাব পাৰিব লগতে নেক্সট ইয়াৰটো যাতে ভাল হয় বা ভবামতে কামবোৰ হয় আমাৰ শৰীৰ মন সুস্থ থাকে তাৰ কাৰণে প্ৰেয়াৰ কৰিব পাৰিব গতিকে সকলোলৈ বহুত এডভান্সত হ্যাপি নিউ ইয়াৰ 2024 এ যিবোৰ পেইন দিছে হেয়া 25 লৈকে যাতে নেযায় আপোনালোকৰো কাৰোই যাব নালাগে আৰু 25 আপোনালোকৰ সকলোৰে ভাল হওক ধন্যবাদ